আপোনালোকে বাৰু জীৱন্ত মানুহ ভূত দেখিছেনে? মই কিন্তু এইখন নগৰতে দেখিছোঁ। ঘৰৰ ভিতৰত নিজৰ কামলৈ যায়। ডাঙৰ শিক্ষা দীক্ষা থাকিলে মানুহ আচলতে কি হয়, শিক্ষিত বা জ্ঞানী নহয়। মানে যে শিক্ষিত মানে মূৰ্খ, এই মূৰ্খ মানুহ মই এইখন নগৰতে দেখিছোঁ। এইহেন অতিথিপৰায়ণ অসম দেশখনত আগফালৰ তলাটো চেৰিয়া তলা এটা লগাই থয় যে ঘৰখনত মানুহ নাই। তাৰপাছত নিজৰ সন্তানকেইটা স্কুললৈ নিয়ে, কলেজলৈ যলৈ যায়। তাৰপাছত আহি আকৌ বন্ধৰ দৰ্জাৰ ভিতৰত সোমোৱাই থয়। আকাশৰ নীলা চাবলৈ নাপায়, খোলা এটা হাঁহি মাৰিব নাপায়, সেউজীয়া পথাৰখন চাবলৈ নাপায়। বন্ধৰ দৰ্জাৰ ভিতৰত সেই মানুহঘৰৰ মানসিকতা কেনেকুৱা হ'ব পাৰে বুলি আপুনি ভাবে বাৰু? অতি নিকৃষ্ট মানুহকেইজন। কিন্তু এই তিনিচুকীয়াৰে এটা ডাঙৰ মানে অনুষ্ঠানত কাম কৰে, কিন্তু মানসিকতা একেবাৰে নিকৃষ্ট। গতিকে আপোনালোকৰ দৰ্জাবোৰ বন্ধ হৈ থাকে নেকি এনি টাইম? চোৰ চাপাচীবাৰ পৰা আজিকালি সাৱধানেই থাকিব লাগে। তথাপিতো পূজা কৰা সময়খিনিতো সেই যে আমি ধূপডাল জ্বলাওঁ, সেই ধূপডাল জ্বলোৱাৰ পিছত আমি যে থাপকৈ দৰ্জাখন মাৰি দিওঁ, কিয় মাৰি দিওঁ? আমিতো পজিটিভ এনাৰ্জি এটা বাহিৰৰ পৰা আহক, ধুনীয়াকৈ হাৱা পানী সোমক, ধূপডালৰ সুগন্ধি আমাৰ ঘৰটো, যদি দৰ্জাখন আমি মাৰি দিওঁ, বন্ধ কৰি থওঁ, তেতিয়াহ'লে সেই পজিটিভিটি ঘৰখনত কেনেকৈ সোমাব? সদায় নেগেটিভিটি। গতিকে দৰ্জাখন অকণমান খুলি ল'ৰা ছোৱালীকেইটাক মুক্ত মনেৰে, মুক্ত আকাশখন, সন্মুখৰ পথাৰখন যাতে চাবলৈ দিয়ে। শিক্ষা দীক্ষা থাকিলে মানুহ আচলতে মানুহ নহয়। মানে কি ক'ম,